বন্ধু বান্ধৱীসকল, মই জ্যোতিষিখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'। আজি এই ভিডিঅ'টোত মই কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে যিসকলে ভিডিঅ'টো চাই আছে সেইসকলে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ইতিমধ্যে বহুতো ষ্টুডেণ্টে মোক প্ৰশ্ন কৰি আছে যে মেম ফাইনেল এক্সামৰ বাবে কেনেধৰণৰ কুৱেশ্যনবিলাক চাব লাগিব। এই সম্পৰ্কে মই তেওঁলোকক এটা কথা জনাব বিচাৰোঁ যে ফাইনেল এক্সামৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে প্ৰি ফাইনেল এক্সামিনেশ্যনৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে প্ৰতিটো বিষয়ৰে কুৱেশ্যন পেপাৰবিলাক কালেক্ট কৰক। সেই কুৱেশ্যন পেপাৰবিলাক আপোনালোকে নিজে ছল্ভ কৰিবলৈ চেষ্টা কৰক। তেতিয়া আপোনালোকে বুজিব পাৰিব যে কিমানখিনি আপোনালোকৰ পঢ়া হৈছে আৰু কিমানখিনি আপোনালোকৰ বাকী আছে। আৰু যিখিনি বাকী আছে সেইখিনি আপোনালোকে আকৌ ভালদৰে পুনৰ প্ৰিপেৰেশ্যন চলাই পুনৰ আপোনালোকে কুৱেশ্যনখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰক। তেতিয়া আপোনালোকৰ বহুতখিনি আগবাঢ়িব, পৰীক্ষাৰ প্ৰিপেৰেশ্যন ভালদৰে হ'ব। আৰু তাৰ লগতে আপোনালোকে ফাইনেল এক্সামৰ যিবিলাক লাষ্ট ইয়েৰৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে সেই গোটেই কুৱেশ্যন পেপাৰবিলাক আপোনালোকে ভালদৰে চাওক। সেই তাত যিখিনি কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈছে, ৰিপিটেড কুৱেশ্যনবিলাক ভালদৰে চাব। তেনেধৰণৰ কুৱেশ্যনবিলাক অহাৰ সম্ভাৱনা অধিক থাকে। তাৰ লগতে আপোনালোকে কুৱেশ্যনবিলাকৰ লগত অৰ যিবিলাক কুৱেশ্যন দিয়া থাকে সেই কুৱেশ্যনখিনি আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট ভালদৰে চাব। অৰ দিয়া কুৱেশ্যনখিনি ৰিপিট হোৱাৰ চান্স আৰু বেছি থাকে। গতিকে আপোনালোকে তেনেধৰণৰ কুৱেশ্যনবিলাক চাব লাগিব। আৰু এটা কথা, আপোনালোকে ফাইনেল এক্সামৰ বাবে কেৱল প্ৰি ফাইনেল এক্সামিনেশ্যনৰ চিলেবাছখন চালে নহ'ব। যিহেতু সেইখন প্ৰি ফাইনেল এক্সামৰ বাবেহে চিলেবাছখন দিয়া হৈছিলে, গতিকে আপোনালোকে ফাইনেল এক্সামৰ বাবে অল চিলেবাছ ভালদৰে চাব লাগিব। সকলোবিলাক টপিক আপোনালোকে ভালদৰে চাব লাগিব। টপিকবিলাক চোৱাৰ ক্ষেত্ৰত আপোনালোকে কনচেপ্টবিলাক সদায় ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব। কনচেপ্টবিলাক বুজিব ভালদৰে। যেতিয়া বুজি পাব তেতিয়া আপোনালোকৰ উত্তৰটো লিখাত অসুবিধা নহয়। কেৱল মুখস্থ কৰি গ'লে কিন্তু আপোনালোকৰ পাহৰাৰ সম্ভাৱনা অধিক থাকিব। প্ৰতিটো কনচেপ্ট বুজি পেলাই আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰক। লিখি প্ৰেক্টিছ কৰক। লিখি যিমানেই প্ৰেক্টিছ কৰিব সিমানেই আপোনালোকৰ হেণ্ডৰাইটিং ভাল হ'ব। আপোনালোক খৰকৈ লিখিব পৰা হ'ব। আৰু আপোনালোকৰ টাইম মেনেজমেণ্টটো ভাল হ'ব। আপোনালোকে খুব কম সময়ৰ ভিতৰতে অধিক বস্তু আপোনালোকে ইনক্লুড কৰি লিখিব পাৰিব। আৰু এটা কুৱেশ্যন আপোনালোকৰ ষ্টুডেণ্টে মোক সুধি আছিলে যে 6 মাৰ্কৰ কাৰণে আমি কিমানখিনি কথা লিখিব লাগিব। 6 মাৰ্কৰ কাৰণে আপোনালোকে বহুত কিবাকিবি লিখিব লাগিব তেনেকুৱা নহয়। যদিহে আপোনাৰ উত্তৰটোত প্ৰশ্নটোৱে বিচৰা মূল কথাখিনি সোমাই থাকে তেনেহ'লে আপোনালোকে বহুত কিবাকিবি লিখিব নালাগে। যিটো বিচাৰিছে সেইখিনি মূল কথা সোমাই গ'লে আপোনালোকে ফুল মাৰ্কছ পাব। সেইটো আপোনালোকে চিন্তা নকৰিব। আৰু বহুত ষ্টুডেণ্টে চিন্তা কৰি আছে যে ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ এইবাৰ বহুত টাফ আহিব নেকি বা কেনেধৰণৰনো হ'ব। ভয় কৰিছে যে যিহেতু যোৱাবাৰ ফাইনেল এক্সাম নহ'লে, গতিকে এইবাৰ কেনেধৰণৰ কুৱেশ্যন আহিব বুলি অলপ মনতে ভয় ভাৱ এটা লৈ আছে। গতিকে তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে ভয় নকৰিব। আপোনালোকে প্ৰিপেৰেশ্যন ভালদৰে চলাই যাওক। আপোনালোকৰ মনলৈ ভয় কেতিয়াও নানিব। সদায় কুৱেশ্যন ভালেই আহিব বুলি মনতে ভাবিব। আপোনালোকে যদি ভালদৰে প্ৰিপেৰেশ্যন চলায় তেনেহ'লে আপোনালোকে ভয় খাবলগীয়া কোনো ৰিজনেই নাই। আৰু পৰীক্ষা হলত গৈ কেতিয়াও ভয় নকৰিব। যিখিনি পঢ়ি গৈছে সেইখিনি ভালদৰে কুৱেশ্যনবিলাক চাই লৈ আপোনালোকে উত্তৰবিলাক কৰিব। পৰা কুৱেশ্যনবিলাক সদায় ভালদৰে কৰি ল'ব। তেতিয়া মনৰ ভয়টো আঁতৰিব। আৰু যিখিনি কুৱেশ্যন আপোনালোকে অলপমান ডাউটফুল হয় বা আপোনালোকে পাহৰিছে, হয়তো মনত পেলাবলৈ টাইম লাগিব, সেইখিনি কুৱেশ্যন সদায় পাছলৈ থ'ব, পাছত কৰিব। আৰু কুৱেশ্যন পেপাৰখন যেতিয়া কৰি কমপ্লিট হৈ যায়, কমপ্লিট হোৱাৰ পাছত আপোনালোকে ভালদৰে এবাৰ চাব আপোনালোকে নাম্বাৰ ছিষ্টেমবিলাক ভুল কৰিছে নেকি। কুৱেশ্যনৰ কিছুমানে কি কৰে, মোৰ ষ্টুডেণ্টেও এনেকুৱা কৰে যে কুৱেশ্যনটোৰ নাম্বাৰ এটা দিছে, এনচাৰটো বেলেগ এটাৰ সোমোৱাই দিছে। গতিকে এনেধৰণৰ কুৱেশ্যন লিখিলে আমি কেতিয়াও মাৰ্কছ দিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব। কোনটো কুৱেশ্যনৰ কোনটো এনচাৰ আপোনালোকে কৰিছে সেইটো আপোনালোকে মনত ৰাখিব আৰু এবাৰ ভালদৰে চাব। বহীখন কৰাৰ শেষত আপোনালোকে এবাৰ ভালদৰে চাব যে আপোনালোকে সকলোবিলাক ভালদৰে লিখা হৈ গ'ল নে, কিবা থাকি গৈছে নেকি বা বাৰে বাৰে ৰিপিট কৰিছে নেকি। এটা কুৱেশ্যন কেতিয়াবা কি হয়, ষ্টুডেণ্টে কি কৰে, একেটা কুৱেশ্যনকে এবাৰ আগত লিখিব এনচাৰ, আকৌ পিছত আকৌ অলপমান বেছি মনত পৰি গ'লে আৰু সেইটো বহলাই পিছত লিখি দিয়ে। কিন্তু এনে ক্ষেত্ৰত কি হ'ব, প্ৰথমবাৰে যদি আপুনি কুৱেশ্যনটো আধাখিনি যদি লিখি পেলাই থৈ দিয়ে কুৱেশ্যন নাম্বাৰ শুদ্ধকৈ দি, তেতিয়া আমি সেই ফাৰ্ষ্ট কুৱেশ্যনটোহে আমি চাওঁ। আমি শেষত যিটো আপোনালোকে শুদ্ধকৈ কৰি থ'ব সেই কুৱেশ্যনটো কিন্তু আমি চাব নোৱাৰোঁ। গতিকে মনত ৰাখিব, এনে ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। কুৱেশ্যন নাম্বাৰ ভালদৰে দিব, এনচাৰ যিটো প্ৰশ্নটোৱে সুধিছে সেইখিনি লিখিব আৰু ভয় নকৰিব। কুৱেশ্যন সদায় ভালেই আহিব। ভালদৰে প্ৰিপেৰেশ্যন চলক। ইতিমধ্যে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বহুখিনি ভিডিঅ' মই মোৰ ইউটিউব চেনেলত আপলোড দিলোঁ। আপোনালোকে সেইখিনিও চাই প্ৰিপেৰেশ্যন চলাব পাৰিব। তাৰ লগতে আপোনালোকে আগৰ লাষ্ট ইয়েৰৰ কুৱেশ্যন পেপাৰবিলাকৰ কুৱেশ্যনখিনি চাব। সেইখিনিৰ পৰা বহুখিনি কমন আহিব। আৰু আপোনালোকে 100ৰ ভিতৰত 100 পাবৰ কাৰণে কিন্তু কিতাপৰ পৰা থ্ৰ'লি ষ্টাডি কৰিব লাগিব। কেৱল নোটৰ ওপৰত ডিপেণ্ডেণ্ট হ'লে নহ'ব। আপোনালোকৰ যদি কনচেপ্ট ক্লিয়াৰ থাকে, আপোনালোকে যদি থ্ৰ'লি ৰিডিং কৰে, আপোনালোকৰ যদি কিতাপৰ মতে ভালদৰে প্ৰতিটো লাইন আপোনালোকৰ যদি মনত থাকে, তেনেহ'লে আপোনালোকৰ পৰীক্ষা বেয়া হোৱাৰ কোনো প্ৰশ্নই নুঠে। ভালদৰে যদি আপোনালোকে প্ৰিপেৰেশ্যন চলে পৰীক্ষা নিশ্চয় ভাল হ'ব। গতিকে শুভকামনা থাকিল। সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন চলক। মই যিখিনি কথা আপোনালোকক কৈ গ'লোঁ সেই কথাখিনি আপোনালোকে মনত ৰাখিব। আৰু আপোনালোক সকলোলৈকে থাকিলে অশেষ ধন্যবাদ ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ বাবে। আজিলৈ ইমানেই।